Hello, welcome back to my YouTube channel. মোৰ এই গেটআপটো দেখি পেলাই আপোনালোকে ভুল নুবুজিব, মই বিয়া হোৱা নাই। মই আহিছোঁ আজি শ্বুটিঙত লাহৰি গাঁও পঞ্চায়ত এখন চিৰিয়েল নতুনকৈ আহিব জোনাক চেনেলত। ডেটটো এতিয়ালৈকে ফিক্স হোৱা নাই, কিন্তু যেতিয়া ফিক্স হ'ব মই জনাম। চ' এতিয়া মই আছোঁ শ্বুটিং লোকেশ্যনত, মেকআপ চেকআপ লৈ ৰেডি, আৰু বাকীবোৰ আৰ্টিষ্ট আহি পোৱা নাই। চ' শ্বুটিং এতিয়ালৈকে আৰম্ভ হোৱা নাই। আজি শ্বুটিঙৰ কিছুমান দৃশ্য আপোনালোকক দেখাই গৈ থাকিম, গতিকে ভিডিঅ'টো শেষলৈকে চাই থাকক আৰু এনজয় কৰক। আমাৰ শ্বুটিং হৈ আছে গড়চুকত। গড়চুকত এইটো DY জোনাকৰ এটা গুদাম ঘৰ টাইপৰ এটা হেৰি আছে। তাত আমাৰ গোটেই ছেটটো বনোৱা হৈছে, যিহেতুকে আমাৰ চিৰিয়েলখনৰ নাম লাহৰি গাঁও পঞ্চায়ত, মানে পঞ্চায়ত এখনৰ কাহিনীৰ ওপৰত বনাব, গাঁও এখনৰ হেৰি দেখাব মানে। চ' পঞ্চায়তখন এই গুদাম ঘৰটোৰ ভিতৰতে গোটেই ছেটআপটো বনোৱা হৈছে। চ' আপোনাক মই ছেটআপটো দেখুৱাই আছোঁ। ত' এতিয়া লোকেশ্যনত গৈ আছোঁ, ব'লক। চ' এইটো গুদাম ঘৰটো আমি যাওঁ, আন্ধাৰ হৈ আছে পুৰা একদম। কি কৰি আছা? আন্ধাৰ মুন্ধাৰত আমাৰ পঞ্চায়ত ঘৰটো দেখাই দিওঁ বাৰু। মেইন আমাৰ লাহৰি গাঁও পঞ্চায়তৰ পঞ্চায়ত ঘৰ এইটো। এইখন আমাৰ পঞ্চায়ত, লাহৰি গাঁও পঞ্চায়ত, আৰু এইফালে ভিতৰত দেখাই আছোঁ এইবিলাক আমাৰ ছেটআপ। চ' মই এতিয়া কষ্টিউম কৰিলোঁ, কৰি উঠি এতিয়া চিন কৰিবলৈ গৈ আছোঁ। একেবাৰে মাইকী, পুৰা মাইকী হৈ লৈছোঁ মানে। যোৱা মই গৈ থাকোঁ, মই গৈ থাকোঁ। যাওঁ বুলি কৈ আকৌ ৰৈ আছে যে কিয়? হ'ল যাওঁ বুলি কৈ কি হ'ল? যাওঁ বুলি কৈ ৰৈ আছে যে কিয়? যাওক যাওক। মনত পৰা নাই একো। কি মনত পৰা নাই মানে? মানে নহয়, মই যাওঁ বুলি কৈ দুখোজ যোৱাৰ পিছতহে যে তোমাৰ কথাবোৰ মনত পৰে। নহয়, মই যাওঁ বুলি কৈ দুখোজ যোৱাৰ পিছতহে যে তোমাৰ কথাবোৰ মনত পৰে, যাৰ বাবে তুমি সদায় পিছফালৰ পৰা মাতি মোক ৰখোৱা। গতিকে মনত পৰিল। মোৰ পিঠিখন চাগে তোমাৰ স্মৃতি শক্তিৰ মগজুটোৰ লগত কিবা সম্পৰ্ক আছে, যাৰ বাবে পিঠিখন দেখিলেহে যে তোমাৰ মনত পৰে। নহয় মানে হেৰি, এই আমাৰ ৰমলা আৰু প্ৰভাতৰ কেছটো কি হ'লনো? সুধিবলৈ কথা নাপাওঁ। নহয়, বেয়া লাগে দকচোন। মোৰ খং উঠে, কিন্তু মোৰ খং উঠে এনেকৈ পিছফালৰ পৰা মাতিলে। এতিয়া আমি আউটডোৰ শ্বুটিঙত গৈ আছোঁ, আৰু এখেত হৈছে মোৰ মানুহজন সমুদ্ৰ দা, আৰু এইফালে হ'ল আমাৰ কি হয়, প্ৰডাকশ্যন। সমুদ্ৰ দা, আমাৰ লাহৰি গাঁও পঞ্চায়তৰ বিষয়ে কিবা কওক অকণমান। আমি লাহৰি গাঁও পঞ্চায়তৰ কামটো কৰি আছোঁ, গোটেই একেবাৰে মানে গোটেই ল'ৰা ছোৱালীখিনি লগ হৈ বৰ ভাল লাগিছে কামটো কৰি। আপোনালোকে চাই ভাল পাব। চবতকে ডাঙৰ কথাটো হৈছে কি, মই এখেতৰ ঘৈণীয়েক হৈছোঁ, কিন্তু এখেতৰ ল'ৰা মোৰ বয়সৰ, হয়নে? এয়া অৱস্থা। হা, এইফালে ক'ৰবাত গলি এটাত ল'ম বুলি কৈছে, ক'ত জানো। নাই খোজকাঢ়ি আহিছে যেতিয়া ওচৰতে হ'ব আৰু। এইফালে ইমান ধুনীয়া জেগা আছে দেখোন, ন? ধুনীয়া জেগা আছে দেখোন এইফালে। মোক ভিডিঅ' কেইটামান কৰি দিবানে? হা, না আমি শ্বুটিং কৰিব সময়ত আপুনি হেৰি নকৰিব জানো? আপুনি শিৱ মন্দিৰটো আমি তাৰে ওচৰতে
শ্বুটিং কৰি আছোঁ। আমাৰ ডাইৰেক্টৰ নিবিৰ দীপঙ্কৰ ভূঞা তেখেতে মানে ডাইৰেকশ্যন দি আছে। মনত পৰে যাৰ কাৰণে তুমি সদায় মাতি পেলাই মোক ৰখোৱা। দাদা এবাৰ হাই দিয়ক। এবাৰ ভাবাচোন নাই হে যাওক আপুনি খাটাংটো আমাৰ কেমেৰা পাৰ্চন যাব কৈছিলে ভৱেশ হয় দেখা জিতুল মানে যাওক হে এই আমাৰ লাইটৰ বৰুৱা শ্ৰীমন্ত বৰুৱা নমস্কাৰ নমস্কাৰ এই আমাৰ কেমেৰাৰ অঞ্জন তালুকদাৰ যাব পাৰি হ'ব Rolling. Action. Rolling. Action. Rolling. Action. Rolling ka gusto. নাজানো মানে জাষ্ট এটা গ'লবিলাকে মই উলিয়াই প্ৰচাৰ কৰি নাই মানে সঁচাকৈ যামনে মনত পৰে যাওক বাৰো যাম নহয় মানুহটো মানে যাওক হে হেৰি শুনকচোন কথাটো খাটাংটো খাটাংটো ৰাম যাওক হে সঁচাই মনত পৰা নাই নে যাওক হে সঁচাই মনত পৰা নাই নে মোকো মানে যাওক হেৰি শুনকচোন কওক আমাৰ লাহৰি গাঁও পঞ্চায়তত আপোনাৰ এক্টিং কৰি কেনেকুৱা লাগিছে মজা লাগিছে তোমাৰ নিচিনা এক্ট্ৰেছৰ লগত কাম কৰি সঁচাকৈ ভাল লাগিছে ন আৰু বাকীবিলাকৰ লগত বাকীবিলাকৰতো কথাই নাই চববোৰ মোৰ দেওৰেই হয় ন হয় নেকি আৰু মোক কি বনাইছে তুমি মোৰ ভনী শনিৰ লগত ভাল লাগিছে আৰু ন এই ডাইৰেক্টৰ আমাৰ ছাৰ
মই বিচাৰি আছিলোঁ যে এনেকুৱা ধৰণৰ অসমৰ মানে স্বনামধন্য অভিনেত্ৰীৰ লগত মই যাতে কিবা এটা কাম কৰিব পাৰোঁ, মোৰ হেঁপাহ এটা আছিলে। অতদিনে মই যিমানখিনি কৰি আহিছিলোঁ, এইবাবেই কৰি আহিছিলোঁ যাতে মই এনেকুৱা ধৰণৰ অভিনেত্ৰীসকলৰ লগত মই কিছু এটা কাম শিকিব পাৰোঁ। আৰু আজি মোৰ এইখন সৌভাগ্য হ'ল যে মই প্ৰীতি আৰু আমাৰ বৌৰ দৰে মানে সুপ্ৰসিদ্ধ অভিনেত্ৰীৰ সৈতে মই কিবা এটা কৰিব পাৰিছোঁ, আৰু যাৰ বিনিময়ত অসমৰ ৰাইজে মোক এইখিনি আশীৰ্বাদ কৰিব যাতে অনাগত দিনত তেখেতসকলৰ মই পদধূলি পাই থাকোঁ, এনেকৈ কাম কৰি থাকিব পাৰোঁ। ধন্যবাদ। এইটো আচলতে এওঁৰ মহানতা একদম মানে ওপৰ উঠাই দিছে আৰু যাতে আমি আকৌ ভালকে অভিনয় কৰিব পাৰোঁ মানে এইটো কাৰণে। দাদা কি চাহ? পানী চাহ, গাখীৰ চাহ, এতিয়া পানী দিব। অঞ্জন দা, এতিয়া কওক আমাৰ লাহৰি গাঁও পঞ্চায়তৰ বিষয়ে। লাহৰি গাঁও পঞ্চায়ত চলি আছে আমাৰ। অঁ এতিয়া আমাৰ ছেকেণ্ড অঁ, দুজন ডাইৰেক্টৰ এইফালে আহক আকৌ, কণিকা বা আহা। ছেকেণ্ড চলি আছে। দীপাংকৰ দা সাবস্ক্ৰাইব নকৰিব, মোৰ চেনেলটো সাবস্ক্ৰাইব কৰিব, কণিকা মোৰ ব্লগত বাদ দিয়ক, কাৰো চেনেল ছাবস্ক্ৰাইব কৰিব নালাগে, জোনাকটো ছাবস্ক্ৰাইব কৰিব। কাৰণ কি জোনাকতহে আপোনালোকে লাহৰি গাঁও পঞ্চায়ত চাবলৈ পাব। আৰু আমাৰ ছেকেণ্ড শ্বুটিং হৈ আছে, শ্বুটিং চলি আছে। আৰু এখন সঁচাকৈ মানুহে এটা বেলেগ আনন্দ পাব এই চিৰিয়েলখনত। কাৰণ কি গাঁৱৰ পৰিৱেশত গোটেই বস্তুটো ছেটিংটো কৰা হৈছে। গাঁৱৰ প্ৰব্লেম, সৰু সুৰা প্ৰব্লেমবিলাকক লৈ গাঁৱত যি হৈ থাকে সেইবিলাকক আমি উপস্থাপন কৰিছোঁ। গতিকে মানুহে ইয়াত এটা বেলেগ ৰস পাব। আৰু ডেট কিবা ফিক্স হৈছে নেকি? ডেট ফিক্স হৈছে অহা মাহৰ মোটামুটি 22-23 তাৰিখমানৰ পৰা টেলিকাষ্ট হ'ব নিশা 8:30 বজাত। হ'পফুলি টাইমটো চেঞ্জ হ'বও পাৰে, কিন্তু আমাৰ এতিয়ালৈকে 8:30 বুলি ধৰি থৈছোঁ। 8:30 আৰু 10:30। গতিকে আপোনালোকে চাই থাকিব আৰু জোনাক চেনেলটো ছাবস্ক্ৰাইব কৰিব। এইটোও কৰি দিব বাৰু, তথাপি জোনাকটো নাপাহৰিব। অঁ, আৰু আপুনি যে মোৰ লগত যে এক্টিং কৰিছে, কেনেকুৱা লাগিছে ইয়াত কৰি? সেইটো মানে ভালেই লাগিছে, চবৰ লগতে এক্টিং কৰি ভাল লাগিছে। মানে স্পেচিয়েল কিবা আছে নেকি? স্পেচিয়েল আছে, আমাৰ এগৰাকী এক্ট্ৰেছ আছে, মই নামটো নকওঁ, বিৰাট স্পেচিয়েল। মছলা দিয়ে খাবলৈ মাজে মাজে, মানে খাব দিলেহে স্পেচিয়েল হয়। আপোনাৰ প্ৰডিউচাৰ আহে তেওঁৰ লগত অঁ বেলেগকৈ। অঁ, আচ্ছা, অঁ আচ্ছা, অঁ অঁ। মাংস আনে, মটন আনে, আণ্ডা আনে। আণ্ডাটো মই নাপালোঁ। অঁ, পাইছোঁ ন আণ্ডাটো। আমি পাইছোঁ। গতিকে আপোনালোকে চাই থাকিব, বেলেগ আনন্দ পাব। অলপ শ্বুটিংটো দেখাই দিয়ক। অঁ অঁ, এইফালে শ্বুটিং চলি আছে আমাৰ। এতিয়া চাহ খাব দিছে, চাহ খাই আছোঁ। তাৰপিছত ইনডোৰ শ্বুট আছে আৰু এটা চিন আছে মোৰ, সেই চিনটো কৰাৰ পিছত পেক আপ হ'ব আৰু। কিন্তু বহুত টোপনি ফিল হৈ আছে। ইমান কি হাঁহি মাৰিছে মানে। হাই।
চ' এইটো আমাৰ পঞ্চায়তৰ ৰুম। নহয় কামৰ কৰাৰ আগত চেলুট এটা মাৰি লওঁ।